আটা আনবা দেতে কিনছিলা কি লৈছ দে তুমিয়ে নিজে কছো কছো দে ক তুমি মই কওঁতে গাইছ কালি আটা আনবা দেতে ময়দা লৈ আহিছি দোকানৰ পৰা আটা বুলি কালি কালি যে আটা মাৰছিলা কালি যে আটা সেই যে খাইছিলো তো আটাৰ খাইছিলো ময়দা ৰুটি খাইছো সেই দোকানী কি দিছে মই কি জানো মই দোকানীক যাই কিনে কৈছো খুৰা মোক আটা 1 কেজি দিব সেইকাৰণে তুমি ময়দা 1 কেজি লৈছ এইটো মই খুৰাই ময়দা দি খেদিছে কাৰণে সেইকাৰণে মোবাইলত চাৰ্চ কৰি চাইছো আটা কাক কয় ময়দা কাক কয় আটাৰ ইংলিছ কৈছো মোবাইলত চাৰ্চ কৰি মই কি আটাৰ ইংলিছ আটাৰ ইংলিছ আটায়ে গ্ৰেণ্ডফাদাৰ গ্ৰেণ্ডফাদাৰ আৰু খাৱা আটা আটায়ে ইংলিছ কি দে ইংলিছৰ ইংলিছ কৈছো কি अभी मजा आएगा ना भिड़ो তুমি কৈছো সেইকাৰণেতো তোমাক আটাৰ ইংলিছ ক'ব লগা হৈছে আমি যদি অসমীয়া মানুহ তুমি কৈছো আধা কেজি কিমান বুলি কয় কিমানে আধা কেজি হয় কৈছো কৈছো ক কিমানে আধা কেজি হয় কালি শিকাইছিলো নহয় 500 গ্ৰামে আধা কেজি 500 গ্ৰামে আধা কেজি 500 গ্ৰামে আধা কেজি